হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ আজি মানে বিয়াখন আছে, তো বিয়া খাব যাম, কিন্তু তাৰ আগতে আমাৰ যিদিনাখনে কৈছিলে যে ভণ্টিৰ বিয়া আছে, চ' তাৰ কাৰণে পেণ্ডেল বনাব আহিছে। কি দিন পৰিল ন, আগতেতো ভাল আছিল কলপাতৰ ৰ'বা, এতিয়া আৰু পেণ্ডেল চেণ্ডেল। তো গাইজ মানে ইহঁতৰো পেণ্ডেল চোৱা হৈ গ'ল আৰু ইহঁতক এতিয়া বিদায় দিলোঁ দি ময়ো আহিলোঁ ঘৰত, মানে মোৰ অলপ কাম আছে, তো বেলেগ কাম নহয়, যিটো অহা কালিৰ পৰা পৰীক্ষা, চ' সেইকাৰণে মই এতিয়া অলপ পঢ়ি উঠি লগ পাই আছোঁ গাইজ। ভিডিঅ'টো শেষ হ'লে চাব কেনেকৈ জনাব। চ' গাইজ পঢ়া হ'ল, ভোক লাগছে, কিন্তু মায়ে ফালে আছে কাপোৰ বাতি কাঢ়ি আছে আৰু। চ' এতিয়া কি কৰোঁ, চ' মই নিজে আহিলোঁ আৰু ৰাতিপুৱা চাহ খাবলৈ তেল পিঠা বনাই থৈছিল, তাকে খালোঁ। খাই উঠি আহি পালোঁ মোৰ লোকেশ্যন, মানে মই য'ত ভিডিঅ' এডিট কৰোঁ, মই ভিডিঅ' ইয়াতে এডিট কৰোঁ, এইখিনিত বহি, মানে ইয়াতে হ'লে ভাল আৰু হাল্লা হোল্লা একো নহয়। তো গাইজ মই কৈছিলোঁ যে কালিৰ ভিডিঅ'টো মই ৰঙিয়া যাম বুলি, কিন্তু মোৰ যিহেতু অহাকালি পৰীক্ষা আছে সেইকাৰণে যাব নোৱাৰিলোঁ। তো আজিলৈ ভিডিঅ'